হেল্ল' কি খবৰ সকলোৰে ভালনে আশা কৰিছো আপোনালোক সকলো ভালে আছে ফিংগাৰ ক্ৰছ কৰিছো আপোনালোক সদায় ভালে থাকক আৰু মোৰো ভালে মোৰ টিকলাটো ভাল মোৰ হাজবেণ্ডৰো ভাল আমাৰ তিনিজনৰে সকলোৰে ভালে আজি ভাবিলো অকনমান ছালৰ যত্ন লওঁ মানে মুখৰ ছালৰ মাজে মাজে আমি নিজৰ যত্ন ল'ব লাগে আমি যেহেতু হাউসৱাইফ বুৰে নিজৰ যত্ন ল'বলৈ সময় নাপাওঁ নহয়নে সেইবাবে আজি ভাবিলো অকনমান যত্ন লওঁ আৰু এতিয়া যেহেতু ফাগুন মাহ চাৰিওফালে কেৱল ধুলি ধুলি শুকান হৈ থাকে ছাল চুলি এইবোৰ কিমান শুকাই যায় সেইবাবে অকনমান যত্ন ল'ব লাগে নিজৰ আপোনালোকে বাৰু যত্ন লয় নে নলয় ল'ব সকলো কাম বাদ দি হ'লেও অকনমান নিজৰ বাবে সময় উলিয়াই নিজৰ যত্ন ল'ব বলক তেতিয়াহ'লে আজি মই মুখৰ যত্ন ল'ম যেহেতু আপোনালোকক অকনমান দেখাম মইনো কি কৰোঁ কি নকৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ এই স্কিন কেয়াৰটো আপোনালোকৰ কেনে লাগিল বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মোৰ স্কিন কেয়াৰৰ বাবে মই লৈছোঁ এডাল এলোভেৰা এয়া মোৰ ঘৰৰ এলোভেৰা হয় তাৰ পাছত অলপমান পিঠাগুৰি এইখিনি কেঁচা পিঠাগুৰি হয় ভজা পিঠাগুৰি ব্যৱহাৰ নকৰিব কেঁচা পিঠাগুৰিহে স্কিনৰ কাৰণে ভাল এচামুচ নাৰিকল তেল আৰু অকণমান আলু মই এনেদৰে পেষ্ট কৰি লৈছোঁ আৰু গোলাপ জল আপোনালোকে যি গোলাপ জল ব্যৱহাৰ কৰে সেয়াই ল'ব পাৰে এতিয়া মই এলোভেৰাডালৰ কাষবোৰ কাটি ল'লোঁ আৰু ওপৰ বাকলিটো গুচাই ল'লোঁ এনেদৰে মই দুটুকুৰ ল'লোঁ মোক যিহেতু দুটুকুৰে প্ৰয়োজন হ'ব সেইবাবে মই দুটুকুৰ ল'লোঁ এতিয়া মই মুখখন চাফা পানীৰে পৰিষ্কাৰকৈ ধুই আহিলোঁ আপোনালোকেও মুখখন ধুই আহিব এলোভেৰা মই ইউজ কৰিছোঁ কাৰণ এলোভেৰাই আমাৰ স্কিনটো চাফা কৰাত সহায় কৰিব আৰু পিম্পলছৰ পৰা আমাৰ মুখখনক ৰক্ষা কৰিব আৰু আমাৰ স্কিনটো উজ্জ্বল কৰাত আৰু ৰ'দে পুৰাৰ পৰা আমাক সহায় কৰিব সেইবাবে মই এলোভেৰা লৈছোঁ এলোভেৰাৰে মই মুখখন এনেদৰে ঘঁহি ঘঁহি চাফা কৰিছোঁ যাতে নোমৰ গুৰিত সোমাই থকা ধূলি বালি লেতেৰাবোৰ ওলাই যায় আৰু মই ইয়াত লগাম এতিয়া আলুৱে আমাৰ স্কিনত যিবোৰ কলা কলা দাগ পৰে সেইবোৰ নাইকিয়া হোৱাত সহায় কৰে আৰু স্কিনটো উজ্জ্বল কৰাত সহায় কৰে সেইবাবে মই এতিয়া ইয়াত লগাইছোঁ আলু আৰু এলোভেৰাৰ সহায়ত মই মুখখন এনেদৰে মাছাজ কৰি ল'লোঁ ধুনীয়াকৈ ঘঁহি ঘঁহি আপোনালোকেও এনেদৰে মুখখন ঘঁহি মাছাজ কৰি ল'ব আৰু এই পেকটো আপুনি ডিঙিলৈকে লগাব পাৰিব আৰু এনেদৰে ডিঙিলৈকে মাছাজ কৰাৰ পাছতে মই 10 মিনিটমান সময় শুকাবলৈ দিলোঁ আৰু চাফা পানীৰে ধুই আহিলোঁ আৰু পাৰ্থক্য আপোনালোকে নিশ্চয় অকণমান হ'লেও ধৰিব পাৰিছে মোৰ কিন্তু খুব ভাল লাগিছিল মানে ইমানেই মুখখন চাফা চাফা লাগিছিল আপোনালোকেও এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰি চাব তেতিয়া গম পাব আৰু এখন কটন কাপোৰৰ সহায়ত মই মুখখন ধুনীয়াকৈ মুছি ল'লোঁ আপোনালোকেও সদায় কটন কাপোৰে ব্যৱহাৰ কৰিব আৰু এতিয়া দ্বিতীয় পেকটোলৈ আগবাঢ়োঁ ইয়াৰ বাবে মই লৈছোঁ পিঠাগুৰিয়ে আমাৰ মৃত ছালবোৰ যিবোৰ ডেড স্কিন থাকে সেইবোৰ আঁতৰোৱাত সহায় কৰে আৰু মুখখন চাফা কৰি তোলে আৰু লৈছোঁ অলপ নাৰিকল তেলেও আমাৰ ডেড স্কিন আঁতৰোৱাত সহায় কৰে আৰু মুখখনত যি শুকান ভাৱ থাকে সেইবোৰ নাইকিয়া কৰে আৰু এতিয়া মই নাৰিকল তেলৰ সহায়ত পিঠাগুৰিখিনি এনেদৰে অকণমান মিক্স কৰি ল'লোঁ ইয়াতে মই এতিয়া দিম গোলাপ জল যিহেতু আমি টনাৰ হিচাপেও ব্যৱহাৰ কৰোঁ গোলাপ জলে আমাৰ স্কিনটো টাইট হৈ থকাত সহায় কৰে নাৰিকল তেলে আমাৰ স্কিনটো ময়শ্চাৰাইজ হৈ থকাত সহায় কৰে সেইবাবে মই গোটেইখিনি ঘৰুৱা প্ৰডাক্টেই ইউজ কৰিলোঁ আপোনালোকেও এবাৰ ব্যৱহাৰ কৰি চাব আৰু এইখিনি এতিয়া মই মুখত এনেদৰে সানি ল'ম গোটেই মুখখনতেই মই সানি ল'ম প্ৰথমতে এইখিনি মই মুখত এনেদৰে সানি লৈ তাৰপাছত এলোভেৰাৰে আকৌ ঘঁহি ঘঁহি মুখখন চাফা কৰিম আৰু এলোভেৰাৰ সহায়ত মই গোটেই মুখখন এনেদৰে চাফা কৰিম যিসকলৰ অইলি স্কিন হয় তেওঁলোকে নাৰিকল তেলটো ব্যৱহাৰ নকৰিব বাকীসকলে ব্যৱহাৰ কৰিব পাৰিব আৰু এইদৰে 10 মিনিটমান সময় মাছাজ কৰাৰ পাছত শুকাবলৈ দিব মুখখন আকৌ 10 মিনিটমান সময় শুকাবলৈ দিব তাৰপাছত যেতিয়া টানি টানি ধৰিব মুখখন তেতিয়া চাফা পানীৰে ধুনীয়াকৈ ধুই আহিব আৰু এয়া চাওক মই মুখখন ধুই আহিলোঁ খুব ভাল লাগিছিল আচলতে নিজকে খুব মানে চাফা লাগিছিল মুখখন
আপোনালোকে এবাৰ ঘৰত ব্যৱহাৰ কৰি চাব। মোৰ এই আজিৰ স্কিন কেয়াৰটো যদিহে আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু তলত কমেণ্ট কৰি জনাব মোক আজিৰ এই স্কিন কেয়াৰটো কেনে লাগিল। আৰু যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে আজিলৈ আহোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।